মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লে। আজি এই ভিডিঅ'টোত মই মোলৈ উপহাৰ অহা এটা বস্তুৰ ৰিভিউ দিবলৈ ওলাইছোঁ। আৰু উপহাৰটো কোনে পঠিয়াইছে মই নাজানো, কিন্তু ইমান দামী এটা উপহাৰ পঠিওৱাৰ বাবে সেই অঞ্জান মানুহগৰাকীলৈ বহুত বহুত ধন্যবাদ। মই ভাবিছোঁ মোৰ লগৰে কোনোবা মোৰ বান্ধৱীয়ে পঠিয়াইছে, কাৰণ এতিয়া মোৰ লগৰ বান্ধৱীবিলাকে বহুত ভাল ভাল জব পাইছে। কোনোবা প্ৰফেচাৰ হৈছে, কোনোবা হাইস্কুল টিচাৰ হৈছে, কোনোবা হাই ছেকেণ্ডেৰী টিচাৰ হৈছে, কোনোবা LP স্কুল টিচাৰ। মুঠতে মোৰ লগৰ সৰহ সংখ্যক ছোৱালীয়ে এতিয়া কি হৈছে, চাকৰিত ছেটেল হৈছে। আৰু কাৰণ মই এইকাৰণে ভাবিছোঁ সিহঁতৰ কোনোবাই পঠিয়াইছে বুলি, কাৰণ মোৰ নতুন স্কুলখনৰ এড্ৰেছ বেলেগে নাজানে, সিহঁত কেইজনীয়ে জানে। আৰু সিহঁতৰ মাজত কোনজনীয়ে পঠিয়াইছে মই নাজানো, কোৱাও নাই কোনজনীয়ে পঠিয়াইছে, ছাৰপ্ৰাইজ দিছে। আৰু মই এই চেগতে সিহঁত কেইজনীৰ ভিতৰতে যদি কোনোবাই পঠিয়াইছে তাহাঁতলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো সিহঁতি মই পঢ়ি থকা সময়ত মই যে কোট পিন্ধি ভাল পাওঁ এই কথাটো গম পাইছিলে, সেইকাৰণে হয়তো পঠিয়াইছে নেকি, মই একোৱেই নাজানো। কিন্তু পাই মোৰ বহুত ভাল লাগিছে। মই আজি আপোনালোকক সিহঁতিনো মোলৈ কি পঠিয়াইছে মই দেখুৱাব বিচাৰিছোঁ। চাওকচোন, আপোনালোকে বাৰু কেতিয়াবা এনেকৈ ছাৰপ্ৰাইজ গিফ্ট পাইছেনে? পালে কিন্তু সঁচাই খুব ভাল লাগে। এইটো এটা ধুনীয়া কোট পঠিয়াইছে তাহাঁতি মোলৈ। কোটটো বৰ মৰম লাগিছে। আৰু এইটো কালাৰৰ কোট মোৰ নাই, বেলেগ কালাৰৰহে আছে। এইটো কালাৰৰ পঠিওৱাৰ কাৰণে মই বৰ ভাল পাইছোঁ। কোনজনীয়ে পঠিয়াইছ, তহঁতি যদি পঠিয়াইছ কৈ দিবি দেই। আৰু যদি তহঁতি পঠিওৱা নাই, বেলেগ যদি কোনোবাই পঠিয়াইছে তেনেহ'লেও ক'ব মোক। কিন্তু মই জানো মোলৈ বেলেগে নপঠিয়াই, সিহঁত কেইজনীৰ ভিতৰতে কোনোবাই পঠিয়াইছে। আৰু যিহেতু পঠিয়াইছে সেইকাৰণে পিন্ধিয়ে দেখাই দিছোঁ আৰু আপোনালোকক। মোলৈ কিন্তু একেবাৰে জোখৰ হৈছে, মানে চিলাব দিয়া নিচিনাই হৈছে। সেইকাৰণে মই আচৰিত হৈছোঁ, আৰু কেনেকৈনো বেলেগে জানিব ন। একেবাৰে জোখৰ, দেখিছেনে কেনেকুৱা লাগিছে বাৰু মোক দেখি? ভালেই লাগিছে, মই নিজেই নিজক ভাল দেখিছোঁ বাৰু। আচলতে সন্তুষ্টিটোৱেই মেইন নহয় জানো। আৰু যিহেতু মোলৈ পঠিয়াইছেই সেইকাৰণে মই আজি এই কোটটো পিন্ধি মোৰ ইয়াৰ এগৰাকী ভাল বান্ধৱী ছোৱালীৰ আজি বাৰ্থডে, তালৈ যাবলৈকে ওলাইছোঁ। এতিয়া বাৰ্থডে খাই আহিমগৈ ধুনীয়া কোটটো পিন্ধি। আচলতে মই নিজেই কিনা নাই, ইমান দামী কোট আৰু ইমান পইচা দিনো মই ক'ত এতিয়া কিনিম। আৰু সেইকাৰণে এই বছৰ যাবলৈ হৈছে, নতুন বছৰ আহিবলৈ হৈছে, এনেকুৱা সময়খিনিত মোলৈ ইমান ধুনীয়া গিফ্টটো পঠিওৱাৰ বাবে বহুত বহুত ধন্যবাদ। মই একেবাৰে অনুৰোধ কৰিছোঁ, তহঁতি কোনজনীয়ে পঠিয়াইছ কবি। আৰু তহঁতি যে কৈ আছ নাই পঠিওৱা তোলৈ কোট পঠিয়াম নেকি এনেকৈ যে কৈছ, সেইকাৰণে তহঁতি পঠিয়াইছ যেনেই লাগিছে। কিন্তু যদি তহঁতৰ কেইজনীৰ ভিতৰত কোনোবাই পঠিওৱা নাই, বেলেগ যদি কোনোবা মোৰ ফেচবুক বা ইনষ্টাগ্ৰামৰ বন্ধু বান্ধৱীয়ে পঠিয়াইছে তেনেহ'লে অনুগ্ৰহ কৰি ক'ব, কাৰণ গম পালে ভাল লাগে হয় নাই বাৰু। ইমান ধুনীয়া এটা গিফ্ট চাওকচোন, যিটো কথা মই কেতিয়াও ভবাই নাই। আৰু মোৰ ইমান ধুনীয়া চাইজত দিছে, আৰু মোৰ ৱৰ্ক প্লেচৰ কথা জানে। আৰু কোনে জানিব কওকচোন, মোৰ লগৰকেইজনীয়েতো জানিব হয় নাই। সেইকাৰণে কৈছোঁ তহঁতকেইজনীলৈ বহুত বহুত ধন্যবাদ যদি তহঁতি পঠিয়াইছ। যদি তহঁতি নাই পঠিওৱা, যিয়ে পঠিয়াইছে তেওঁলৈ বহুত বহুত ধন্যবাদ। আৰু মাজে মাজে এনেকৈ গিফ্ট পঠিয়াই থাকিব, তেতিয়া খুব ভাল লাগে। তহঁতি হ'লেও দি থাকিবি আৰু দেই। তাকে আজিলৈ আহিছোঁ, মোৰ মনটো খুব ভাল লাগিছিলে, সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ। আৰু কেনেকুৱা লাগিছে জনাব কোটটোৱে মোক। অকণমান স্মাৰ্ট লাগিছে নি বাৰু? আচলতে মই মানুহজনী ইমানো স্মাৰ্ট নহয়, কিন্তু এনেকুৱা কাপোৰবিলাক পিন্ধিলে অলপ স্মাৰ্ট দেখি পায়। তাকে ধন্যবাদ সকলোলৈকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে। বাই বাই।